কিবা কবি টেনশ্যন কি আছা শিখৰ দাম বাঢ়াই গুড মৰ্ণিং ৱেলকাম টু নিউ ব্লগ তো আজিৰ ভিডিঅ'টো এণ্ডত পাই চাওক ভৰি হাত ধুইছে মানে শ্বুটিঙত যাব ৰেডি হৈছে এইটো মতাৰ চলি হৈছে তো তাৰ কাৰণে অলপমান নইচ হৈ থাকে তো তাৰ কাৰণে চৰি বিয়াৰ দিনা মানে ইমান ফেশ্বন নকৰে যেমান কৰিছে তাৰ মুখখন দেখোচোন একবাৰ মোৰ ভৰি হাতখনে ধুই লওঁ দিয়ক লা পাপিৰ কথা ফাল্টু ফাল্টু কথা নকবি এই ফাল্টু ফাল্টু কথা বহুত কই গাইছ তো ই ওলাই আছে এমন অলপ দৰকাৰে নাই চিঙিল দিয়ে কিডাল এয়া হৈছে আমাৰ বেয়াৰ খেতি আছে আৰু তুই বিয়াৰ গৰু খেদি আছে তো গাছ আমি যাইছোঁ আমি ভিডিঅ' বনাম তাত এই যে গাছ আছে সেই গাছত সেনেকৈ গাছত ভিডিঅ' বনাম তো তাত হ'ব ভিডিঅ' শ্বুটিং আমাৰ নে মই গাইছ মোৰ শ্বুটিং বাকী মোৰ তাৰমানে ভ্লগ এটা বনাই দিলোঁ মই বোলো এনেই ভ্লগ এটা বনাই দিলোঁ বেয়া আছে বেয়া গছত কি কৰিবি আপি চলি নেকি হ'ব যাওঁ তো গাছ এই তাৰ পৰা দেখিছিলোঁ এইখিনি জেগা আছিল গাছৰ জেগা তো সেইখিনি জেগাৰ পৰা আহি কিনে আমি এইখিনি জেগাত আহি গ'লোঁ এইটো তেল তো এইটো তাতে বহুত গাড়ী আহিছে তাৰ কাৰণে বা কি হ'লে গাছ তো গাছ এই হেণ্ডেল তাতে গাছ আছে তাতে জাগিৰে দেখিছোঁ দিয়ক গাটো অলপ বেয়া লাগিছিল মানে এই গাছৰ তলত অলপ বহিলোঁ ছায়া জেগা তো অলপ ৰিল চিল চালোঁ এটা শ্বৰ্ট ভিডিঅ' দিছোঁ মই চেনেলত মোৰ চেনেলটোত শ্বৰ্ট ভিডিঅ' এটা দি দিলোঁ তো যাইছোঁ আৰু বহি কিনে গাটো আৰু কেম্বা লাগিলে গাইছ তো গাছ সেইবাৰ পৰাই মাটিৰ কালাৰ চাই আহি এই বেয়াৰ কালাৰ চাইছোঁ চকু জিল মিলি দিছে গাইছ এনেকুৱা কাৰা হালধীয়া কালাৰ আপোনালোকে ওচৰৰ পৰা দেখা পালি ক'ব লাগিব আপোনালোকে এয়া চাওক এই পুৰা আৰু সেইফালেও আছিল আপোনালোকক দেখিছোঁ নদীৰ সিপাৰে মাথালি সিপাৰেতো বেয়া চাওক হয় যাইছে ই মোক কালাৰ থৈ গৈছি ৰখ তো গাছ আহিবাই বন্ধ কৰচোন তো গাছ আহি পালোঁ কিন্তু জেগা কালি এটা ভিডিঅ' বনাইছি হ'লেও উপায় নাই একে জেগাৰ তো এইটো শ্বৰ্ট এটা লৈ লওঁ বন্ধ নকৰাকে এইটো তো গাছ এটা শ্বৰ্ট লওঁ এইখিনি জেগাত শ্বৰ্ট ল'বি মই শ্বৰ্ট ল'ম গাইছ আহা ইয়াৰ মাথাটো খুচি গাইছ ৰ'দ খাই তো শ্বৰ্টটো কৰি লওঁ দিয়ক এই মাত্ৰ এটা কথা কৈছি ইয়াৰ এইটো মোবাইলত ভিডিঅ' কৰিব দিছে গাইছ কেমেৰা চাওক গাইছ মোৰ মোবাইল বয়া ভাঙা চিঙা মোবাইল দি ভ্লগ বনাইছোঁ গাইছ তো গাইছ ধেমালি কৰিছোঁ এইটো মোবাইলত ভিডিঅ' নকৰোঁ দিয়ক মোৰটো দি কৰিম এই বয়াই পেলাক গাইছি এই পাছি এই গাইছি বয়া পেলাক এনেকৈ ধেমালি কৰিছোঁ কেমেৰা বয়া ফাইনেলি কমপ্লিট হৈ গ'ল আমাৰ শ্বুটিং মানে এনেকুৱা ডিষ্টাৰ্ব দিছে শ্বুটিং কৰাওঁতে ইয়াতে বেয়াৰ মাজত চাৰবাৰকৈ পৰে কেনো ইমান বেহুচকৈ আছানো তই ভোক লাগছি বোলে ভাত খানা পুৱাই 10টামান পিছত দিছা আজি মোৰ আগত মই দেখা পাইছোঁ আৰু ভয় লাগছি যি ডিষ্টাৰ্ব দিছি তো ফাইনেলি কমপ্লিট হৈ গ'ল আমাৰ শ্বুটিং বগৰী লাগে এতিয়া বিচাৰিছোঁ ৰ বিচাৰ মই এটা পাইছোঁ সেইপৰ পৰা বিচাৰি জাপ দিওঁ নেকি কাটা ধুনীয়া আছে কিন্তু গাইছ ভৰি ঠেৰে ঘুমাই যাব এইগিলা কাটা গাইছ এইগিলা শুদ্ধ কাটা এটা খাই চাওঁ কেনে লাগছি কোৱা গাইছ তো আমি এতিয়া বাপ চলত বগৰী বটলি কিনে খাম মইতো খাম এনে তিনিটাই পেলোঁ তাত কেনে পাইছোঁ হা পাইছোঁ মোৰ নিমখ দি তো আপোনালোকৰ লগত লাইভ এটা খাই চাওঁ কেনে লাগে
কি টেঙা গাইছ কেনা টেঙা কি বুকত বসছে বুকত বেটা বগুড়ি আন্দার এনে সদ আছে টেঙাও আছে জ্বালা এটা সানি দিছি এবিধে সদ দিছোঁ কে ফেল দিবি কাঁচা খাই ল দক ফাৰ্ষ্ট চাহ বগুড়ি 5 বাৰন খালোৱে কি খাইছে ইচ 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 অৱস্থা নাই গাইছ সিন্ধুত সৰুৰ পৰা চানাৰে পুৰা গোটাই নিমিছে বোকাত অৱস্থা চলিৰ পেলুহাত সেইটো কি কিছি হালধীয়া পিন্ধাটো সেই পাৰ্টটো মই ভুলতে ডিলিট কৰি দি একেল তো আজি মই নেক্সট ডে তো আজি ভিডিঅ' শ্বুট কৰি আছোঁ তো যদি ভিডিঅ'টো চাব পাৰা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে এইখিনি আছিল বাই বাই এইখিনি পিছত ডিলিট হৈ গৈছিল গাইছ